নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি ধাননি পথাৰখন অলপ চাবৰ কাৰণে আহিলোঁ। তো ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। ভাল পালে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ। আহক আগলৈ দেখিছে আমাৰ পথাৰখন, আৰু এই আমাৰ গাঁওখন বুলি ক'ব পাৰি। গছ গছনিৰে ভৰা এখন গাঁও, কিন্তু পথাৰ আৰু গাঁৱৰ মাজত এখন জান বহি গৈছে। চ' এই জানখনে আমাক খেতিৰ দিনত বহুত ডিষ্টাৰ্ব দিয়ে। চ' বন্ধুসকল, মই আজি মোৰ নিজৰ বিষয়ে অলপ কৈ দিওঁ। মই হ'লোঁ চৰাইদেউ জিলাৰ লাকোৱা ভকত ভাজনী বুলি যিখন গাঁও আছে, তাৰে এজন সাধাৰণ যুৱক। এইখন দেখিছে আমাৰ পথাৰখন, ভাজনী পথাৰ বুলি কয়। এইটো চাইডে আমাৰ লাকোৱা ষ্টেচন, ঠিক এইটো পজিশ্যনত আমাৰ লাকোৱা ষ্টেচনটো আছে। তো এইটো আমাৰ যিটো ৰাজগড় আলি, ৰজাৰ দিনৰ মানে গড় আলি। তো এইফালে আমাৰ হয়তো এইখন দেখিছেনে, এইখনে আমাৰ লাকোৱা কলনীখন। আৰু আপোনাৰ এইটো হাবি নিচা দেখিছে, তাৰ সেইখনে হৈছে আমাৰ গাঁও। এয়াই ধাননিখনৰ বিষয়ে কি ক'ম, ধাননিটো একো হোৱা নাই এতিয়ালৈকে। ত' বন্ধুসকল, পথাৰখনলৈ আহিলোঁ 10-15 দিনৰ পাছতহে কিবা ৰিজাল্ট পাম। ত' আজিলৈ ভিডিঅ'টো দীঘলীয়া নকৰোঁ, আপোনালোকক বৰ কৰিব বিচৰা নাই, ভিডিঅ'টো দেখুৱাব লগা একো নাই। আগলৈ ভাল ভাল ভিডিঅ' বনাই থাকিম, ছাপোৰ্ট কৰিব নে কি কয়। ত' ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ। ভাল পালে ছাবস্ক্ৰাইব কৰি দিব দেই। ঠিক আছে, বাই বাই, থেংক ইউ।